নমস্কাৰ আৰু আপোনালোকে সকলোৱে গম পাইছে নিশ্চয় কাৰণ 2019 যিখন নাগৰিকত্ব সংশোধনী বিলৰ কাৰণে আমাৰ অসমৰ ৰাইজে বিৰোধিতা কৰিছিলে অসমৰ ৰাইজে প্ৰতিবাদ কৰিছিলে আৰু সেই প্ৰতিবাদক নেওচি অসমীয়া জাতিৰ আবেগ অনুভূতিক ভৰিৰে নেওচি ভৰিৰে মোহাৰি আজি বিজেপি চৰকাৰে সেই নাগৰিকত্ব সংশোধনী বিলখন গৃহীত কৰিলে তো 2019 চনত যি ফুল কোমলীয়া পাত যুৱকৰ শ্বহীদ হৈছিলে সেই শ্বহীদক তেজৰ ভৰিৰে মোহাৰি আজি কাখন গৃহীত কৰিলে কিন্তু কথাটো হৈছে পোনপ্ৰথমতে মই কাৰ বিৰোধিতা কৰোঁ কাৰণ বহুত আছে মই আপোনালোকক কৈ আছোঁ আৰু যিসকল অসমীয়া লোকে কেইটামান পইচাৰ লোভত নিজৰ শাসনৰ লোভত কাখন সমৰ্থন কৰিছে তেখেতসকলক মই কৈছোঁ আপোনালোকে ভুগিবৰ কাৰণে আপোনালোকে অপেক্ষা কৰক মাত্ৰ 10 বছৰ বা 20 বছৰৰ পিছত আপোনালোকে অনুতপ্ত কৰিব আৰু আপোনালোকে এক ভয়াৱহ পৰিস্থিতিৰ আপোনালোকে মুখামুখি হ'ব সন্মুখীন হ'ব আপোনালোকে সেই সময়ত উপলব্ধি কৰিব আপোনালোকে আজি উপলব্ধি কৰা নাই আৰু যিখিনি সময়ত কাখন গৃহীত নহওঁতে অসমৰ পৰিস্থিতি কেনেকুৱা হয়তো অসমীয়া ৰাইজে জানে কেইটামান টকাৰ লোভত কেইটামান আপোনালোকে নিজৰ শাসনৰ লোভত আপোনালোকে বিদেশীৰ বোজা ল'বলৈ আপোনালোকে আজি সাজু হৈছে কিন্তু এইখন অসম সেইখন অসম নহয় যিখন আপোনালোকে ভাবিছে ইয়াতে কোনো আহোমে লাচিতে কোনো বহিৰাগতৰ বোজা লোৱা নাছিলে কাৰণ লাচিতৰ তেজ থকা অসমীয়া যুৱক যুৱতীয়ে কোনো দিনে বিদেশীৰ বোজা ল'বলৈ ইয়াতে হাত সাৱটি বহি নাথাকে ঠিক আছে স্পষ্ট কথা ছেকেণ্ড কথা হৈছে কাখন আমি কিয় সমৰ্থন নকৰোঁ ঠিক আছে কাখন আমি কিয় সমৰ্থন কৰিব নালাগে কাখন সমৰ্থন এই কাৰণতে কৰিব নালাগে কাৰণ যিহেতু ইলেকশ্যনৰ আগত নিৰ্বাচনৰ আগত কাখন গৃহীত কৰিছে চৰকাৰে মাত্ৰ ভোটৰ কাৰণে এইখন অসমত বিজেপিৰ বোজা জাপি দিবলৈ সাজু হৈছে এইখন অসম চৰকাৰে হিমন্ত মামাই অমিত শ্বাহ নৰেন্দ্ৰ মোদীয়ে ঠিক আছে এই কথা আপোনালোকে পাহৰি নাযাব আজি নিজৰ জাতিটোৰ বিপদৰ সময়ত আজি জাতিটোৰ এই সংকটৰ সময়ত আপোনালোকে নিজৰ জাতিটোক অৱহেলা নকৰিব কাৰণ এই ভয়াৱহ পৰিস্থিতি আপোনালোকে ভুগিব 10 বছৰৰ পিছত হ'লেও আপোনালোকে ভুগিব নিৰ্বাচনৰ আগত কাখন এই কাৰণতে গৃহীত কৰিছে কাৰণ 10 বছৰৰ পিছত 10 বছৰ যেতিয়া অসমত বা ভাৰতত থকা সকলো লোকেই নাগৰিকত্ব পাবৰ কাৰণে আবেদন কৰিব পাৰিব যিহেতু আপোনালোকে জানে যে 2014 চনৰ পৰা যিখিনি মানুহ অসমত বা ভাৰতত আছে সেইসকল লোকে এতিয়া বৰ্তমান নাগৰিকত্ব কাৰণে আবেদন কৰিব পাৰিব আৰু আবেদন কৰিলে তেখেতলোকক মানে ভোট দিব পাৰিব বা সেইসকল লোকে যিসকল লোকে 2014 চনৰ পৰা অসমত বা ভাৰতত আছে সেইসকল লোকে অসমত মাটি কিনিব পাৰিব ঘৰ বেচা কিনা কৰিব পাৰিব কাৰণ ইয়াতে অসমত ইনাৰলেণ্ড পাৰ্মিটৰ অৰ্ডাৰ নাই ইনাৰলেণ্ড পাৰ্মিটৰ সুবিধাটো নাই আৰু এটা কথা হৈছে কি এইখন অসমত যি জাতিয়ে যি লাচিতৰ জাতিয়ে যি স্বৰ্গদেউ চুকাফাই 600 বছৰ ৰাজত্ব কৰিছিলে সেই জাতিয়ে আজি জনজাতিকৰণ পোৱা নাই 6 জনজাতিকৰণ কৰিম বুলি কোৱা আজিলৈকে সেই জাতিয়ে জনজাতিকৰণ পোৱা নাই আজি বিদেশী নাহোঁতেই কাখন গৃহীত নহওঁতে অসমৰ পৰিস্থিতি আপোনালোকে বুজক আজি অসমীয়া জাতি অসমত সুৰক্ষিত নহয় আৰু যদি ইমান লাখ মানুহ অসমত আহি যদি থাকিব লয় যদি মাটি কিনি নাগৰিকত্ব লয় তেতিয়াহ'লে অসমীয়া জাতি যে থাকিব অসমত সেইটো আপোনালোকে ভাবক অসমীয়া জাতিতে এটা সময় নিশেষ হৈ যাব সেইটো সময়ে ক'ব তাহানিতে ডক্টৰ ভূপেন হাজৰিকাদেৱে গাই যোৱা আজিৰ অসমীয়াই নিজক নবচালে অসমতে ভগনীয়া হ'ব বুলি কথাষাৰ যেন সময় সমাগত হ'ব তাৰ কাৰণে মই এইটো ক'ব বিচাৰিছোঁ আপোনালোকক যে যিসকল লোকে কাখন সমৰ্থন কৰিছে তেখেতলোকৰ গাত লাচিতৰ তেজ নাই আৰু যিসকল ডেকা গাভৰুৰ গাত লাচিতৰ তেজ আছে তেখেতলোকে কেতিয়াও হাত সাৱটি ঘৰতে বহি নাথাকে কাৰণ এই জাতিৰ বিপদৰ সময়ত মাতৃভূমিৰ বিপদৰ সময়ত জাতিৰ সংকটৰ সময়ত কেতিয়াও হাত সাৱটি বহি নাথাকে কাৰণ লাচিত বৰফুকনে নৰিয়া গাঁৱৰেই
বিদেশী মোগলৰ আক্ৰমণৰ সময়ত যুদ্ধ কৰিছিলে, নিজৰ মোমায়েকক শিৰচ্ছেদ কৰিছিলে। আপোনালোকে এই কথাবোৰ পাহৰি নাযাব। আৰু এছাম অসমীয়া মানুহে কেইটামান টকাৰ লোভত আপোনালোকে আজি যিখিনি কৰি আছে, বহিৰাগতক আপোনালোকে মূৰত বোজা ল'বলৈ আপোনালোকে সাজু হৈছে, তেখেতলোকে কিন্তু এটা ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হ'ব 10 বছৰ বা 20 বছৰৰ পিছত আপোনালোকে উপলব্ধি কৰিব। কিন্তু তেতিয়া কৰিলেও যেন আপোনালোকৰ একো কামত নাহিব। কাৰণ আজি অসম, ত্ৰিপুৰা যি অৱস্থা হৈছে, ত্ৰিপুৰাতকৈ ওপৰত হ'বলৈ গৈ আছে অসম। সেইকাৰণে মই আপোনালোকক কৈছোঁ, যিসকল লাচিতৰ তেজ থকা ডেকা গাভৰু আছে, তেখেতলোকে ঘৰত যেন বহি নাথাকে, ওলাই আহক জাতিৰ হকে মাত মাতিবলৈ। 500জন শ্বহীদৰ তেজক আজি ভৰিৰে মোহাৰি, 2019 চনৰ ফুলকুমলীয়া 5জন শ্বহীদৰ তেজক ভৰিৰে মোহাৰি এইখন বিজেপি চৰকাৰে বহিৰাগতৰ বোজা, বাংলাদেশীৰ বোজা আমাৰ মূৰত জাপি দিবলৈ লৈছে। সেই বোজা যদি আপোনালোকে ল'ব বিচাৰিছে, আপোনালোকে যদি বিদেশীক যদি বহিবলৈ দলিচা পাৰি দিয়ে, তেতিয়াহ'লে আপোনালোকৰ যে অন্ধকাৰ আহি আছে, জাতিটো যে শেষ হ'ব গৈ আছে, সেইটো নিশ্চিত। আৰু এটা কথা যে ছাত্ৰ সন্থাৰ কাৰণেই আজি যেন কাখন গৃহীত হ'ল। ছাত্ৰ সন্থা সমুজ্জ্বল ভট্টাচাৰ্য লোকৰ বাবেই যেন আজি কাখন গৃহীত হ'ল, মই উপলব্ধি কৰিছোঁ। কাৰণ যিটো আন্দোলন, ৰাস্তাৰ আন্দোলনটো তেখেতলোকে খেলপথাৰলৈ গ'ল। আজি যদি 2019 আন্দোলনটো যদি ৰাস্তাৰ আন্দোলনটো যদি খেলপথাৰত নগ'লেহেঁতেন, আজি কাখন গৃহীত হ'ব নোৱাৰিলেহেঁতেন। কাৰণ এই ছাত্ৰ সন্থাই অসমীয়া জাতিটোক অতীতৰে পৰা প্ৰতাৰণা কৰি আহিছে। সেইকাৰণে আজি অসমীয়া জাতি ছাত্ৰ সন্থাৰ কথা নুশুনে। কিন্তু নুশুনে যদিও মই অসমীয়া জাতিৰ যিসকল লোকে নিজৰ জাতি, নিজৰ মাটি, নিজৰ জন্মভূমিক ভাল পায়, তেখেতলোকক ক'ব বিচাৰিছোঁ, যিসকল ডেকা গাভৰুৰ গাত লাচিতৰ তেজ আছে, তেখেতলোকক ক'ব বিচাৰিছোঁ, জাতিটোৰ সংকটৰ সময়ত, বিভেদৰ সময়ত আপোনালোকে নিজৰ কাৰণে ওলাই আহক। কাৰোৰ কথা নুশুনি, কাৰো হৈ মাত মাতিবলৈ নহয়, নিজৰ জাতিৰ কাৰণে, নিজৰ দেশ ভূমিক ভাল পোৱাৰ কাৰণে, নিজৰ মাতৃভূমিক ভাল পোৱাৰ কাৰণে আপোনালোকে ওলাই আহক। শেষত মই কা বিৰোধিতা কৰি মই ঘৰতে বহি নাথাকোঁ, এইটো মই কৈছোঁ। যদি যাৰ লাচিতৰ তেজ আছে গাত, এইখন অসম হয়, এইখন অসমত আহোম ৰজাই 600 বছৰ ৰাজত্ব কৰিছিলে। কাৰো মোগলৰ তলতীয়া হোৱা নাছিলে, কোনো ইংৰাজৰ তলতীয়া হোৱা নাছিলে, কোনো বিদেশীৰ তলতীয়া হোৱা নাছিলে। কিন্তু এনেকুৱা এটা নিৰ্লজ্জ জাতি, এছাম এনেকুৱা জাতিৰ মানুহে আজি সেই বিদেশীৰ তলত থাকিব লগা হৈছে। একদম নিৰ্লজ্জ, মানে লাজ লগা কথা নাই ক'বলৈ। তো যিসকল লোকে নিজৰ জাতি, নিজৰ মাটি, নিজৰ জন্মভূমিক ভাল পায়, যেন আকৌ শৰাইঘাটৰ ৰণলৈ ওলাই আহক। মাৰ বান্ধি সকলো ডেকা গাভৰুৱে যেন ওলাই আহক, যাৰ গাত লাচিতৰ তেজ আছে। মই তাক কৈছোঁ, ছাত্ৰ সন্থাৰ কাৰণে নহয়, এইবাৰ যেন আন্দোলন ৰাস্তাতেই যেন হ'ব লাগে, কোনো খেলপথাৰত নহয়। কাৰণ ছাত্ৰ সন্থাই আগৰ পৰাই অসমীয়া জাতিটোক প্ৰতাৰণা কৰি আহিছে, সেইকাৰণে বিশ্বাসঘাতকতা কৰি আহিছে। সেইকাৰণে আজি ছাত্ৰ সন্থাৰ কথা অসমীয়া জাতিয়ে নুশুনে। তো অৱশেষত মই এইটোৱে ক'ব বিচাৰিছোঁ, যিসকল লোকে জাতিক ভাল পায়, তেওঁলোকে ওলাই আহক, যাৰ লাচিতৰ তেজ আছে গাত। নহ'লে যেন নহয়, এইটো যেন হ'ব গৈ আছে। অসম আৰু অসমীয়া জাতি যেন এক ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হ'বলৈ গৈ আছে। আপোনালোকে 10 বছৰ অপেক্ষা কৰক, 10 বছৰ, বেছি সময় নালাগে, আপোনালোকে 10 বছৰ অপেক্ষা কৰক। আৰু অৱশেষত মই এইটোৱে ক'ব যে মই নামানো, আমাক নালাগে, আমাক বিদেশীৰ বোজা নালাগে। অৱশেষত এইটোৱে কয়, সকলোকে ওলাই আহিবলৈ আহ্বান কৰি, জয় আই অসম, আমি নামানো, জয় আই অসম।